নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 মে। অসমৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ নিত্য নতুন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথম খবৰটো হৈছে অসমৰ আৰক্ষী প্ৰশাসনলৈ এক কঠোৰ নিৰ্দেশনা। সাৱধান অসম আৰক্ষী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী। এতিয়াৰ পৰা আৰক্ষীয়ে যিকোনো মুহূৰ্ততে যাব পাৰে চাকৰি। আৰক্ষীৰ যিকোনো মুহূৰ্ততে যাব পাৰে চাকৰি। অসম আৰক্ষী বিভাগলৈ জৰুৰী নিৰ্দেশনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি কোনো আৰক্ষী বা পুলিচে গোচৰলৈ অহা লোকসকলৰ পৰা যদি কোনো তেলৰ পইচা বা গাড়ীৰ খৰচ অৰ্থাৎ তেলৰ পইচা লয়, তেনেহ'লে লগে লগেই সেই পুলিচৰ চাকৰি যাব। তেলৰ পইচা অৰ্থাৎ গাড়ীৰ তেলৰ পইচা ল'লে যাব চাকৰি। ৰাজ্যৰ আৰক্ষী প্ৰশাসনত ব্যাপক ৰদবদল। আৰক্ষী প্ৰশাসনলৈ কঠোৰ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গোচৰ দিবলৈ অহা মানুহৰ পৰা অচিয়ে টকা ল'লে যাব চাকৰি। বঙাইগাঁৱত SP সন্মিলনত এই কথা ঘোষণা কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে বঙাইগাঁৱত SP সন্মিলনত। দিব লৈছে পৰৱৰ্তী খবৰ। দ্বিতীয় খবৰ, ভূপেন বৰাক লৈ অসমত চলি আছে এক বিতৰ্ক। বিগত কেইবাদিন ধৰি ভূপেন বৰাই কৈছিল যে হিন্দু ধৰ্মক অপমান কৰিছিল ভূপেন বৰাই। এই বিষয়ে গোচৰ ৰুজু হৈছে ভূপেন বৰাৰ বিৰুদ্ধে। ভূপেন বৰাই কৈছিল যে মহাভাৰতত লাভ জেহাদৰ কথা উল্লেখ আছে, অৰ্থাৎ হিন্দু ধৰ্মক অপমান কৰিছে ভূপেন বৰাই। হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ বিৰুদ্ধে কৈছে যে যদি কোনো এটা গোচৰ হয় তেনেহ'লে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰা হ'ব। ভূপেন বৰাই সেই বিষয়ে অৱশেষত তেওঁ নামঘৰত প্ৰাৰ্থনা গাই ক্ষমা খোজে। এই বিষয়ে ক্ষমা খোজে। শ্ৰীকৃষ্ণ গান্ধাৰীৰ লাভ জেহাদ প্ৰসংগত লৈ ক্ষমা খোজে ডক্টৰ ভূপেন বৰাই। এতিয়া দিব ওলাইছোঁ আন এক পৰৱৰ্তী খবৰ। তৃতীয় খবৰ, সময়ে সময়ে অসমত ধৰ্মক অপমান হৈ আছে। শিলাদিত্য দেৱে কয় যে অসমত আজান দিয়া বন্ধ কৰিব লাগে। অসমত আজান দিয়া, মাইকত আজান দিব নোৱাৰিব। অসমৰ মুছলিম সমাজৰ মুছলমান জনজাতিৰ লোকসকলে মাইকত আজান দিব নোৱাৰিব। আৰু লগতে শিলাদিত্য দেৱে কয় যে আৰৱত মাইকত আজান নিদিয়ে, গতিকে অসমতো দিব নোৱাৰিব মাইকত আজান। পুনৰ মছজিদৰ আজানক লৈ বিতৰ্ক হৈ পৰিছে। এই সন্দৰ্ভত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে নিজে নিজৰ ধৰ্ম পালন কৰক। এতিয়া দিব লৈছোঁ চতুৰ্থ খবৰ। অসমত নিষিদ্ধ কৰা হ'ব পানীৰ বটল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, এক জৰুৰী নিৰ্দেশনা। অসমত নিষিদ্ধ কৰা হ'ব পানীৰ বটল। নিষিদ্ধ হ'ব 1 লিটাৰতকৈ সৰু প্লাষ্টিকৰ পানীৰ বটলসমূহ নিষিদ্ধ কৰা হ'ব। 2 অক্টোবৰৰ পৰা এই আইন প্ৰযোজ্য কৰা হ'ব। অসমত যিমানবোৰ 1 লিটাৰৰ তলৰ পানীৰ বটল আছে, প্লাষ্টিকৰ সেই বটলবোৰ নিষিদ্ধ কৰা হ'ব। ৰাজ্যত পুনৰ নিষিদ্ধ কৰিব এই পানীৰ বটলবোৰ। 2 অক্টোবৰৰ পৰা কৰা হ'ব এই কাৰ্যকৰী কাম। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত নিষিদ্ধ কৰা হ'ব 1 লিটাৰতকৈ সৰু প্লাষ্টিকৰ পানীৰ বটলসমূহ। 2 অক্টোবৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব এই নিয়ম।